জীৱনে দুই হাত মেলি দি তোমাৰ সন্মুখত সকলো ধৰি আছে। সুখ দুখ আনন্দ বেদনা সকলো, দুখ লোৱা আৰু আনন্দক গবা মাৰি ধৰা, বেদনাক আঁকোৱালি লোৱা, সকলো তোমাৰ, নেৰিবা একো। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা, আৰু তাৰ অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থবা। মানুহৰ জীৱনত যিমানবোৰ ঘটনা ঘটে সেই আটাইবোৰ ধান নহয়, তাত দুখ পতানৰ ভাগ অধিক থাকে। ফুলৰ ভিতৰত সৌৰভ থাকে, দাপোনত থাকে প্ৰতিবিম্ব, সেইদৰে ভগৱানো তোমাৰ ভিতৰত আছে, বাহিৰত বিচাৰি যোৱা কিয়? নিজৰ খাবলৈ ল'বলৈ থাকিলে সৎ হোৱা সহজ, অভাৱতহে মানুহৰ স্বৰূপ প্ৰকাশ পায়।